গণপতয়ে নমঃ। নমস্কাৰ, জ্যোতিষ জিজ্ঞাসালৈ আপোনাক স্বাগতম। আজি আমি গ্ৰহৰ অষ্ট অৱস্থাৰ ওপৰত আলোচনা কৰিম। আপোনালোকে যেতিয়া জন্মপত্ৰিকা এখন কোনো জ্যোতিষৰ ওচৰলৈ লৈ যায়, তেতিয়া জ্যোতিষীয়ে আপোনাক কেতিয়াবা দুটা বা এটা গ্ৰহ বা তাতোধিক গ্ৰহ অস্ত গৈ থকা বুলি কয়। এতিয়া কথা হ'ল, অস্ত যোৱা মানেনো কি? গ্ৰহবোৰ সূৰ্যৰ যেতিয়া বেছি ওচৰ চাপি যায়, তেতিয়া সূৰ্যৰ প্ৰচণ্ড পোহৰ আৰু উত্তাপত সেই গ্ৰহবোৰ অস্তিত্বহীন হৈ পৰে, অৰ্থাৎ গ্ৰহবিলাকৰ শক্তি নাইকিয়া হৈ পৰে। তেতিয়া গ্ৰহবোৰকে জাতকৰ জীৱনত কোনো ধৰণৰ প্ৰভাৱ পেলাব নোৱাৰা হয়। অকাৰক, মাৰক বা নিজ গ্ৰহবিলাকে, অৰ্থাৎ বেয়া গ্ৰহবিলাকে সূৰ্যৰ বেছি ওচৰ চাপি অস্ত গ'লে জাতকৰ জীৱনত বেয়া প্ৰভাৱ পেলাব নোৱাৰে। সেইটো এটা ভাল কথাই ধৰক। কিন্তু কাৰক বা উচ্চ অৰ্থাৎ শুভ গ্ৰহবিলাকে যেতিয়া সূৰ্যৰ বেছি ওচৰ চাপি যায় অৰ্থাৎ অস্ত যায়, তেতিয়া কথাটো বৰ ভাল নহয়। কাৰণ শুভ গ্ৰহবিলাকে জাতকৰ জীৱনত শুভ ফল দিব নোৱাৰা হয়। তেনে ক্ষেত্ৰত গ্ৰহবিলাকৰ শক্তি বৃদ্ধিৰ বাবে নানা উপায় কৰিবলগীয়া হয়। এটা কথা হ'ল, কোনটো গ্ৰহ সূৰ্যৰ কিমান ওচৰ চাপি গ'লে অস্ত যায়। মই এখন তালিকা প্ৰস্তুত কৰিছোঁ, আপোনালোকক কথাটো দেখুৱাই যাওঁ। এটা চন্দ্ৰ যদি সূৰ্যৰ 12 ডিগ্ৰী পৰ্যন্ত ওচৰ চাপি যায়, অৰ্থাৎ সূৰ্য আৰু চন্দ্ৰৰ মাজত যদি পাৰ্থক্য 12 ডিগ্ৰী বা তাতকৈ কম হয়, তেতিয়া চন্দ্ৰ গ্ৰহটো অস্ত যায়। ঠিক তেনেকৈ মংগল গ্ৰহটো সূৰ্যৰ যদি 17 ডিগ্ৰী পৰ্যন্ত ওচৰ চাপি যায়, তেতিয়া মংগল গ্ৰহটো অস্ত যায়। ঠিক তেনেকৈ বুধ গ্ৰহটো যদি 13 ডিগ্ৰী ওচৰ চাপি যায়, তেতিয়া বুধ গ্ৰহটো অস্ত যায়। বৃহস্পতি গ্ৰহটো 11 ডিগ্ৰীত অস্ত যায়। শুক্ৰ গ্ৰহটো 9 ডিগ্ৰীত অস্ত যায়। শনি গ্ৰহটো 15 ডিগ্ৰীত অস্ত যায়। এতিয়া থাকি গ'ল ৰাহু আৰু কেতু। আমি জানোৱেই ৰাহু আৰু কেতুক সূৰ্যই অস্ত যোৱাব নোৱাৰে। ওলোটাই সূৰ্যৰ যেতিয়া ওচৰ চাপি যায়, ৰাহু আৰু কেতুৱে সূৰ্যগ্ৰাসহে কৰে। তেতিয়া তাকে গ্ৰহণ দোষ বুলি আমি কওঁ, অৰ্থাৎ সূৰ্য শক্তিহীন হৈ পৰে, ওলোটা কথা হৈ পৰে। এতিয়া আমি প্ৰতিটো গ্ৰহে কেনেকৈ অস্ত যায়, মই এটা উদাহৰণৰ সহায়ত আপোনালোকক দেখুৱাবলৈ লৈছোঁ। উদাহৰণ হিচাপে আমি বুধ গ্ৰহটোৰ কথাই ধৰোঁ। সাধাৰণতে সূৰ্য আৰু বুধত প্ৰায়বোৰ বহুত জন্মকুণ্ডলী সূৰ্যৰ একেবাৰে ওচৰত থকা গ্ৰহটো হৈ গ'ল বুধ। মই গতিকে উদাহৰণটো বুধ গ্ৰহৰ দেখুৱাম। এতিয়া ধৰক জন্মকুণ্ডলী কোনো এটা ঘৰত, যিকোনো এটা ঘৰত হ'ব পাৰে, কোনো এটা ঘৰত সূৰ্য আছে। ইয়াতে সূৰ্যৰ ডিগ্ৰী ধৰক 25 ডিগ্ৰী, সূৰ্যৰ 25 ডিগ্ৰীত অৱস্থান কৰিছে। এতিয়া সূৰ্যৰ লগত যদি বুধ থাকে, ধৰক বুধৰ ডিগ্ৰী 20 ডিগ্ৰী, অৰ্থাৎ সূৰ্য আৰু বুধৰ পাৰ্থক্য কিমান হ'ল? +5 ডিগ্ৰী, অৰ্থাৎ সূৰ্য আৰু বুধৰ পাৰ্থক্য 5 ডিগ্ৰী হ'ল। ইয়াৰ অৰ্থটো হৈ গ'ল যে বুধ গ্ৰহটো সূৰ্যৰ 5 ডিগ্ৰীত ওচৰত আছে, অৰ্থাৎ বুধ গ্ৰহটো ইয়াতে অস্ত গৈছে, অৰ্থাৎ বুধ গ্ৰহটো শক্তিহীন হৈ পৰিছে। বুধ গ্ৰহে আৰু কোনো ধৰণৰ শক্তি দিব নোৱাৰে। সূৰ্যৰ প্ৰচণ্ড উত্তাপত বুধ গ্ৰহটো প্ৰায় নিষ্ক্ৰিয় হৈ পৰিছে। আৰু এটা কথা মই কৈ থওঁ, একেটা ঘৰতে যে অস্ত যাব কথা নাই। এতিয়া সূৰ্য 25 ডিগ্ৰী, অৰ্থাৎ আমি জন্মকুণ্ডলীত জানো ঘৰবিলাক 30 ডিগ্ৰীকৈ থাকে, প্ৰতিটো ঘৰত 30 ডিগ্ৰীকৈ থাকে সূৰ্য, অৰ্থাৎ আৰু ক্লকৱাইজত ঘূৰি থাকে গ্ৰহবোৰ। এতিয়া সূৰ্য 25 ডিগ্ৰী, অৰ্থাৎ এই ঘৰটোত সোমাই সূৰ্য ইয়াতে 25 ডিগ্ৰী পাইছে, আৰু 5 ডিগ্ৰী পাৰ হৈ গ'লে সূৰ্য এই ঘৰটোলৈ সোমাই যাব। ধৰক এই ঘৰটোত ধৰক শুক্ৰ আছে, পিছৰ ঘৰটোত শুক্ৰ আছে। এতিয়া শুক্ৰ ইয়াতে ধৰক 3 ডিগ্ৰী শুক্ৰৰ মান। এতিয়া সূৰ্য আৰু শুক্ৰৰ পাৰ্থক্যটো কিমান হ'ব? সূৰ্য এফালে থাকি গ'ল 5 ডিগ্ৰী, এফালে 3 ডিগ্ৰী, অৰ্থাৎ সূৰ্য আৰু পাৰ্থক্য হৈ গ'ল, শুক্ৰৰ পাৰ্থক্য 8 ডিগ্ৰী, অৰ্থাৎ এইটো ঘৰত থকাৰ কাৰণে
শুক্ৰ অস্ত গৈছে গতিকে দুটা গ্ৰহৰ মাজত পাৰ্থক্যটো আমি উলিয়াই পেলাই গ্ৰহটো অস্ত গৈছে নেকি বিচাৰ কৰোঁ এটা জন্মপত্ৰিকা এখন যেতিয়া আমি বিচাৰ কৰিম তেতিয়া এটা গ্ৰহ অস্ত গৈছে নেকি চোৱাটো অত্যন্ত দৰকাৰী কথা সেই গ্ৰহবোৰে জাতকৰ জীৱনত কাৰণ প্ৰভাৱ দিব নোৱাৰা হৈ পৰে গ্ৰহ এটা অস্ত যোৱাৰ লজিকটো কি আমি বুজি লওঁ আহক এতিয়া শুক্ৰ গ্ৰহটো ধৰক অস্ত গ'ল এটা শুক্ৰ গ্ৰহটোৱে আপোনাৰ জীৱনত যিখিনি প্ৰভাৱ পেলাব লাগিছিলে সেই প্ৰভাৱখিনি পেলাব নোৱাৰা হ'ল অৰ্থাৎ শুক্ৰ গ্ৰহটো যিখিনি তত্ত্ব আপোনাৰ শৰীৰত শুক্ৰজনিত যিখিনি তত্ত্ব আপোনাৰ গ্ৰহটোত ঘৰত থাকিব লাগিছিলে সেই তত্ত্বখিনি আপোনাৰ শৰীৰত বিক্ষিপ্ত হৈ পৰিলে বা কমি গ'ল গতিকে জ্যোতিষশাস্ত্ৰৰ মতে আমি কিছু উপায় কৰি সূৰ্যক তেতিয়া যদি শুক্ৰ আপোনাৰ কাৰণে দৰকাৰী গ্ৰহ হয় তেতিয়া শুক্ৰ আপুনি জ্যোতিষশাস্ত্ৰৰ মতে নিয়ম কৰি পেলাই শক্তি বৃদ্ধি কৰিব লাগিব গ্ৰহৰ অস্ত যোৱাৰ কথাখিনি মই চমুৱাই ক'লোঁ কথাখিনি আচলতে অকণমান বহল কথা আপোনালোকে বুজিব পৰাকৈ সহজ সৰলকৈ কৰোঁ আপোনালোকে কথাখিনি আদৰি ল'ব জ্যোতিষ জিজ্ঞাসা চোৱাৰ কাৰণে আপোনালোকক ধন্যবাদ